কলিতা জনগোষ্ঠীয় সন্মিলনীৰ তৰফৰ পৰা তাৰ পৰাই সংগ্ৰাম সমিতিৰ পৰাই আমি এটা আহ্বান কৰোঁ অসমবাসীক যাতে অসমৰ সকলো কলিতা জনগোষ্ঠীয়ে একত্ৰিত হৈ বেলেগৰ কথা নুশুনি বেলেগৰ এই 2 নম্বৰী সংগঠনৰ কথা নুশুনি একমতে অসম বন্ধৰ কাৰণত সঁহাৰি দিয়ে আৰু চৰকাৰক জনাই দিব বিচাৰিছোঁ যে আমাৰ জাতিটোক কিনিব চেষ্টা নকৰক কাৰণ আমাৰ প্ৰাপ্য জনজাতিকৰণ কৰাৰ কাৰণত আপোনালোকে সাহসেৰে আগবাঢ়ক আমি তাক সঁহাৰি দিম কিন্তু তাতকৈ যদি অত্যাকৈ কিছুমান জনগোষ্ঠী সৃষ্টি কৰি পেলাই যদি প্ৰতিহত কৰিব খোজে আমি তাতে মানি নল'ম আৰু সেইসকলক আমি সোঁৱৰাই দিব বিচাৰিছোঁ যাতে 2 নম্বৰী কৰি পেলাই জাতিটোক বিক্ৰী নকৰে।